Hello everyone, আপোনালোক সকলোকে স্বাগতম জনাইছো আসাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ' লৈ। আজিৰ এই ভিডিঅ'টোত আমি অসম পুলিচৰ এবি ইউবি লগতে অসমৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনসাৰ লৈ আহিছো। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি গুৱাহাটী। অসমৰ উচ্চ ন্যায়ালয় গুৱাহাটীত অৱস্থিত। এতিয়া আহিছোঁ 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ একমাত্ৰ পাহাৰীয়া চহৰখনৰ নাম কি? অসমৰ একমাত্ৰ পাহাৰীয়া চহৰখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি হাফলং। অসমৰ একমাত্ৰ পাহাৰীয়া চহৰখনৰ নাম হৈছে হাফলং চহৰ। এতিয়া আহিছোঁ 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ কোনখন জিলাক নদীদ্বীপ বুলি কোৱা হয়? অসমৰ কোনখন জিলাক নদীদ্বীপ বুলি কোৱা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি মাজুলী জিলা। অসমৰ মাজুলী জিলাক নদীদ্বীপ বুলি কোৱা হয়। এতিয়া আহিছোঁ 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? অসমৰ আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি গুৱাহাটী। অসমৰ আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় গুৱাহাটীত অৱস্থিত। এতিয়া আহিছোঁ 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যনটো সুধিছে অসমত বন প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত? অসমত বন প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি মাকুম। অসমত বন প্ৰশিক্ষণ কেন্দ্ৰ মাকুমত অৱস্থিত। এতিয়া আহিছোঁ 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যনটো সুধিছে অসমত চূণশিলৰ খনি ক'ত অৱস্থিত? অসমত চূণশিলৰ খনি ক'ত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি কাৰ্বি আংলং। অসমত চূণশিলৰ খনি কাৰ্বি আংলঙত অৱস্থিত। এতিয়া আহিছোঁ 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যনটো সুধিছে অসমত কাঁহৰ বাচন বৰ্তনৰ কাৰখানা ক'ত অৱস্থিত? অসমত কাঁহৰ বাচন বৰ্তনৰ কাৰখানা ক'ত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি চৰ্তেবাৰী। অসমত কাঁহৰ বাচন বৰ্তনৰ কাৰখানা চৰ্তেবাৰীত অৱস্থিত। এতিয়া আহিছোঁ 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যনটো সুধিছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি মালিগাঁও। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত। এতিয়া আহিছোঁ 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যনটো সুধিছে শিৱদৌল আৰু শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল? শিৱদৌল আৰু শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ শিৱসিংহ। শিৱদৌল আৰু শিৱসাগৰ পুখুৰী শিৱসিংহই নিৰ্মাণ কৰিছিল। এতিয়া আহিছোঁ 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ বিখ্যাত ৰংঘৰখন কোনে নিৰ্মাণ কৰিছিল? অসমৰ বিখ্যাত ৰংঘৰখন কোনে নিৰ্মাণ কৰাইছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি প্ৰমত্ত সিংহ। অসমৰ বিখ্যাত ৰংঘৰখন প্ৰমত্ত সিংহই নিৰ্মাণ কৰাইছিল। এতিয়া আহিছোঁ 11 নম্বৰ কুৱেশ্যনটোলৈ। 11 নম্বৰ কুৱেশ্যনটো সুধিছে কোন চনত ভাৰতৰ বন সংৰক্ষণ আইন গৃহীত কৰা হৈছিল? কোন চনত ভাৰতৰ বন সংৰক্ষণ আইন গৃহীত কৰা হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1980 চনত। 1980 চনত ভাৰতৰ বন সংৰক্ষণ আইনখন গৃহীত কৰা হৈছিল। এতিয়া আহিছোঁ 12 নম্বৰ কুৱেশ্যনটোলৈ। 12 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ সৰ্বনিম্ন জনসংখ্যা থকা ৰাজ্য কোনখন? ভাৰতৰ সৰ্বনিম্ন জনসংখ্যা থকা ৰাজ্য কোনখন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ছিক্কিম। ভাৰতৰ সৰ্বনিম্ন জনসংখ্যা থকা ৰাজ্যখনৰ নাম হৈছে ছিক্কিম।
এতিয়া আহিছোঁ 13 নম্বৰ কুৱেশ্যনটোলৈ 13 নম্বৰ কুৱেশ্যনটো সুধিছে কলকাতা উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হৈছিল কলকাতা উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি ১৮৬২ চনত কলকাতা উচ্চ ন্যায়ালয় ১৮৬২ চনত স্থাপিত হৈছিল এতিয়া আহিছোঁ 14 নম্বৰ কুৱেশ্যনটোলৈ 14 নম্বৰ কুৱেশ্যনটো সুধিছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম ভাৰতীয় সভাপতি কোন আছিল ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম ভাৰতীয় সভাপতি কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ বিজয়লক্ষ্মী পণ্ডিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম ভাৰতীয় সভাপতি আছিল বিজয়লক্ষ্মী পণ্ডিত এতিয়া আহিছোঁ 15 নম্বৰ কুৱেশ্যনটোলৈ 15 নম্বৰ কুৱেশ্যনটো সুধিছে জগন্নাথ মন্দিৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত জগন্নাথ মন্দিৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি উৰিষ্যা জগন্নাথ মন্দিৰ ভাৰতৰ উৰিষ্যা ৰাজ্যৰ পুৰীত অৱস্থিত এতিয়া আহিছোঁ 16 নম্বৰ কুৱেশ্যনটোলৈ 16 নম্বৰ কুৱেশ্যনটো সুধিছে কেৰেলাৰ ৰাজধানী চহৰখনৰ নাম কি কেৰেলাৰ ৰাজধানী চহৰখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি তিৰুবনন্তপুৰম কেৰেলাৰ ৰাজধানী চহৰখনৰ নাম হৈছে তিৰুবনন্তপুৰম এতিয়া আহিছোঁ 17 নম্বৰ কুৱেশ্যনটোলৈ 17 নম্বৰ কুৱেশ্যনটো সুধিছে হিন্দু ভিউ অফ লাইফ পুথিখন কোনে লিখিছিল হিন্দু ভিউ অফ লাইফ পুথিখন কোনে লিখিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ সৰ্বপল্লী ৰাধাকৃষ্ণন হিন্দু ভিউ অফ লাইফ পুথিখন সৰ্বপল্লী ৰাধাকৃষ্ণনে লিখিছিল এতিয়া আহিছোঁ 18 নম্বৰ কুৱেশ্যনটোলৈ 18 নম্বৰ কুৱেশ্যনটো সুধিছে পাকিস্তানৰ লাহোৰ চহৰখন কোনখন নদীৰ পাৰত অৱস্থিত লাহোৰ চহৰখন কোনখন নদীৰ পাৰত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি ৰবি নদী লাহোৰ চহৰখন ৰবি নদীৰ পাৰত অৱস্থিত এতিয়া আহিছোঁ 19 নম্বৰ কুৱেশ্যনটোলৈ 19 নম্বৰ কুৱেশ্যনটো সুধিছে লেবাননৰ ৰাষ্ট্ৰীয় প্ৰতীক কি লেবাননৰ ৰাষ্ট্ৰীয় প্ৰতীক কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি কেদাৰ গছ লেবাননৰ ৰাষ্ট্ৰীয় প্ৰতীক হৈছে কেদাৰ গছ এতিয়া আহিছোঁ 20 নম্বৰ কুৱেশ্যনটোলৈ 20 নম্বৰ কুৱেশ্যনটো সুধিছে ইৰাণৰ মুদ্ৰাৰ নাম কি ইৰাণৰ মুদ্ৰাৰ নাম কি সুধিছে তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ ৰিয়াল ইৰাণৰ মুদ্ৰাৰ নাম হৈছে ৰিয়াল এতিয়া আহিছোঁ 21 নম্বৰ কুৱেশ্যনটোলৈ 21 নম্বৰ কুৱেশ্যনটো সুধিছে ৰাষ্ট্ৰীয় যুৱ দিৱস কেতিয়া পালন কৰা হয় ৰাষ্ট্ৰীয় যুৱ দিৱস কেতিয়া পালন কৰা হয় সুধিছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ 12 জানুৱাৰী ৰাষ্ট্ৰীয় যুৱ দিৱস 12 জানুৱাৰী তাৰিখে পালন কৰা হয় এতিয়া আহিছোঁ 22 নম্বৰ কুৱেশ্যনটোলৈ 22 নম্বৰ কুৱেশ্যনটো সুধিছে গুমৰাগ তলৰ কোনটো সম্প্ৰদায়ৰ লোকনৃত্য হয় গুমৰাগ তলৰ কোনটো সম্প্ৰদায়ৰ লোকনৃত্য হয় সুধিছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি মিচিংসকলৰ গুমৰাগ মিচিং সম্প্ৰদায়ৰ লোকনৃত্য হয় এতিয়া আহিছোঁ 23 নম্বৰ কুৱেশ্যনটোলৈ 23 নম্বৰ কুৱেশ্যনটো সুধিছে অসম চৰকাৰে কেতিয়া গড় দিৱস পালন কৰে অসম চৰকাৰে কেতিয়া গড় দিৱস পালন কৰে সুধিছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ 22 ছেপ্টেম্বৰ অসম চৰকাৰে 22 ছেপ্টেম্বৰ তাৰিখে গড় দিৱস পালন কৰে এতিয়া আহিছোঁ 24 নম্বৰ কুৱেশ্যনটোলৈ 24 নম্বৰ কুৱেশ্যনটো সুধিছে তলাতল গড় কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল তলাতল গড় কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি ৰাজেশ্বৰ সিংহ তলাতল গড় ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল এতিয়া আহিছোঁ 25 নম্বৰ কুৱেশ্যনটোলৈ 25 নম্বৰ কুৱেশ্যনটো সুধিছে
গিবন বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? গিবন বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ যোৰহাট জিলাত। গিবন বন্যপ্ৰাণী অভয়াৰণ্য যোৰহাট জিলাত অৱস্থিত। এতিয়া আহিছো 26 নম্বৰ কুৱেশ্যনটো। 26 নম্বৰ কুৱেশ্যনটো লৈ 26 নম্বৰ কুৱেশ্যনটো পথৰুঘাটৰ ৰণ কোনখন ঠাইত সংঘটিত হৈছিল? পথৰুঘাটৰ ৰণ কোন ঠাইত সংঘটিত হৈছিল সুধিছে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি দৰং। পথৰুঘাটৰ ৰণ দৰঙত সংঘটিত হৈছিল। এতিয়া আহিছো 27 নম্বৰ কুৱেশ্যনটো লৈ। 27 নম্বৰ কুৱেশ্যনটো সুধিছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ যোৰহাট। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটত অৱস্থিত। এতিয়া আহিছো 28 নম্বৰ কুৱেশ্যনটো লৈ। 28 নম্বৰ কুৱেশ্যনটো সুধিছে মহাত্মা গান্ধীয়ে প্ৰথম কেতিয়া অসম ভ্ৰমণ কৰিছিল? মহাত্মা গান্ধীয়ে প্ৰথম কেতিয়া অসম ভ্ৰমণ কৰিছিল সুধিছে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 1921 চনত। মহাত্মা গান্ধীয়ে প্ৰথম 1921 চনত অসম ভ্ৰমণ কৰিছিল। এতিয়া আহিছো 29 নম্বৰ কুৱেশ্যনটো লৈ। 29 নম্বৰ কুৱেশ্যনটো সুধিছে কিমান চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা হৈছিল? কিমান চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা হৈছিল সুধিছে? ইয়াত অপশ্যন 4টা দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1948 চনত। 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা হৈছিল। এতিয়া আহিছো 30 নম্বৰ কুৱেশ্যনটো লৈ। 30 নম্বৰ কুৱেশ্যনটো সুধিছে অসম বিশ্ববিদ্যালয় কোনখন ঠাইত অৱস্থিত? অসম বিশ্ববিদ্যালয় ক'ত অৱস্থিত সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি শিলচৰ। অসম বিশ্ববিদ্যালয় শিলচৰত অৱস্থিত। অসমৰ মানচেষ্টাৰ বুলি কোন ঠাইক কোৱা হয়? অসমৰ মানচেষ্টাৰ বুলি কোন ঠাইক কোৱা হয় সুধিছে? ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ শুৱালকুছি। অসমৰ মানচেষ্টাৰ বুলি শুৱালকুছিক কোৱা হয়। এতিয়া আহিছো নেক্সট কুৱেশ্যনটো লৈ। নেক্সট কুৱেশ্যনটো সুধিছে সংগীত নাটক একাডেমীৰ অধ্যক্ষৰূপে কাৰ্যনিৰ্বাহ কৰা প্ৰথম অসমীয়া কোন? ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ভূপেন হাজৰিকা। সংগীত নাটক একাডেমীৰ অধ্যক্ষৰূপে কাৰ্যনিৰ্বাহ কৰা প্ৰথম অসমীয়া ব্যক্তিজন হৈছে ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদে কাৰ্যনিৰ্বাহ কৰা সময়ছোৱা কি? ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 1974 চনৰ পৰা 77 চনলৈকে। ফখৰুদ্দিন আলি আহমেদে ভাৰতৰ ৰাষ্ট্ৰপতি ৰূপে 1974 চনৰ পৰা 77 চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ ভাষা আন্দোলনত শ্বহীদ হোৱা প্ৰথম ব্যক্তিজনৰ নাম কি? অসমৰ ভাষা আন্দোলনত প্ৰথম শ্বহীদ হোৱা ব্যক্তিজনৰ নাম কি সুধিছে? ইয়াত অপশ্যন 4টা দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ৰঞ্জিত বৰপূজাৰী। অসমৰ ভাষা আন্দোলনত প্ৰথম শ্বহীদ হোৱা ব্যক্তিজনৰ নাম হৈছে ৰঞ্জিত বৰপূজাৰী। এতিয়া আহিছো নেক্সট কুৱেশ্যনটো লৈ। নেক্সট কুৱেশ্যনটো সুধিছে তলৰ কোনটো উপভাষাই অসমৰ মান্য ভাষাৰ মৰ্যাদা লাভ কৰিছে? তলৰ কোনটো উপভাষাই অসমৰ মান্য ভাষাৰ মৰ্যাদা লাভ কৰিছে সুধিছে? ইয়াত অপশ্যন 4টা দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি শিৱসাগৰীয়া উপভাষা। শিৱসাগৰীয়া উপভাষাই অসমৰ মান্য ভাষাৰ মৰ্যাদা লাভ কৰিছে। এতিয়া আহিছো নেক্সট কুৱেশ্যনটো লৈ। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ কোনখন ঠাইক সত্ৰ নগৰী হিচাপে জনা যায়? অসমৰ কোনখন ঠাইক সত্ৰ নগৰী হিচাপে জনা যায় সুধিছে? ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বৰপেটা সত্ৰ। অসমৰ বৰপেটাক সত্ৰ নগৰী হিচাপে জনা যায়। এতিয়া আহিছো 4 নম্বৰ কুৱেশ্যনটো লৈ। 4 নম্বৰ কুৱেশ্যনটো সুধিছে অসম মহিলা বিশ্ববিদ্যালয় কোনখন ঠাইত অৱস্থিত?
ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যোৰহাট অসম মহিলা বিশ্ববিদ্যালয় অসমৰ যোৰহাটত অৱস্থিত এতিয়া আহিছোঁ 5 নম্বৰ কুৱেশ্যনটোলৈ 5 নম্বৰ কুৱেশ্যনটো সুধিছে ননিনীবালা দেৱীয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অলকানন্দা ননিনীবালা দেৱীয়ে অলকানন্দা গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল এতিয়া আহিছোঁ 6 নম্বৰ কুৱেশ্যনটোলৈ 6 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নগাঁও জিলা অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম হৈছে নগাঁও জিলা এতিয়া আহিছোঁ 7 নম্বৰ কুৱেশ্যনটোলৈ 7 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ লোকনায়ক বুলি কাক আখ্যা দিয়া হয় ভাৰতৰ লোকনায়ক বুলি কাক আখ্যা দিয়া হয় সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জয়প্ৰকাশ নাৰায়ণ ভাৰতৰ লোকনায়ক বুলি জয়প্ৰকাশ নাৰায়ণক আখ্যা দিয়া হয় এতিয়া আহিছোঁ 8 নম্বৰ কুৱেশ্যনটোলৈ 8 নম্বৰ কুৱেশ্যনটো সুধিছে উৰিষ্যাৰ ৰাজধানী চহৰ কি উৰিষ্যাৰ ৰাজধানী চহৰ কি সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভুৱনেশ্বৰ উৰিষ্যাৰ ৰাজধানী চহৰ হৈছে ভুৱনেশ্বৰ এতিয়া আহিছোঁ 9 নম্বৰ কুৱেশ্যনটোলৈ 9 নম্বৰ কুৱেশ্যনটো সুধিছে লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলক কি বুলি কোৱা হয় ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বিজয়ঘাট লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলক বিজয়ঘাট বুলি জনা যায় এতিয়া আহিছোঁ 10 নম্বৰ কুৱেশ্যনটোলৈ 10 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ ক'ত ৰাষ্ট্ৰীয় পুথিভঁৰালটো অৱস্থিত ভাৰতৰ ক'ত ৰাষ্ট্ৰীয় পুথিভঁৰালটো অৱস্থিত সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কলকাতা ভাৰতৰ কলকাতাত ৰাষ্ট্ৰীয় পুথিভঁৰালটো অৱস্থিত এতিয়া আহিছোঁ 11 নম্বৰ কুৱেশ্যনটোলৈ 11 নম্বৰ কুৱেশ্যনটো সুধিছে আগ্ৰা কোন নদীৰ পাৰত অৱস্থিত আগ্ৰা কোনখন নদীৰ পাৰত অৱস্থিত সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যমুনা নদী আগ্ৰা যমুনা নদীৰ পাৰত অৱস্থিত এতিয়া আহিছোঁ 12 নম্বৰ কুৱেশ্যনটোলৈ 12 নম্বৰ কুৱেশ্যনটো সুধিছে অমৰনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত অমৰনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জম্মু আৰু কাশ্মীৰ অমৰনাথ মন্দিৰ ভাৰতৰ জম্মু আৰু কাশ্মীৰ ৰাজ্যত অৱস্থিত এতিয়া আহিছোঁ 13 নম্বৰ কুৱেশ্যনটোলৈ 13 নম্বৰ কুৱেশ্যনটো সুধিছে তৰাইনৰ দ্বিতীয় যুদ্ধ কিমান চনত সংঘটিত হৈছিল তৰাইনৰ দ্বিতীয় যুদ্ধ কিমান চনত সংঘটিত হৈছিল সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1192 চনত তৰাইনৰ দ্বিতীয় যুদ্ধ 1192 চনত সংঘটিত হৈছিল এতিয়া আহিছোঁ 14 নম্বৰ কুৱেশ্যনটোলৈ 14 নম্বৰ কুৱেশ্যনটো সুধিছে দিবাং ভেলী অভয়াৰণ্য ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত দিবাং ভেলী অভয়াৰণ্য ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অৰুণাচল প্ৰদেশ দিবাং ভেলী অভয়াৰণ্য ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যত অৱস্থিত এতিয়া আহিছোঁ 15 নম্বৰ কুৱেশ্যনটোলৈ 15 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ ক'ত কেন্দ্ৰীয় মুগা এৰী গৱেষণা কেন্দ্ৰ আছে অসমৰ ক'ত কেন্দ্ৰীয় মুগা আৰু এৰী গৱেষণা কেন্দ্ৰ আছে সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যোৰহাট অসমৰ যোৰহাটত কেন্দ্ৰীয় মুগা আৰু এৰী গৱেষণা কেন্দ্ৰ আছে এতিয়া আহিছোঁ 16 নম্বৰ কুৱেশ্যনটোলৈ 16 নম্বৰ কুৱেশ্যনটো সুধিছে দেৱদাস নামৰ বাংলা চলচ্চিত্ৰখন কোনে পৰিচালনা কৰিছিল দেৱদাস নামৰ বাংলা চলচ্চিত্ৰখন কোনে পৰিচালনা কৰিছিল সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি প্ৰমতেশ বৰুৱা দেৱদাস নামৰ বাংলা চলচ্চিত্ৰখন প্ৰমতেশ বৰুৱাই পৰিচালনা কৰিছিল
এতিয়া আহিছোঁ 17 নম্বৰ কুৱেশ্যনটোলৈ 17 নম্বৰ কুৱেশ্যনটো সুধিছে ৰাজেশ্বৰ সিংহৰ আহোম নাম কি ৰাজেশ্বৰ সিংহৰ আহোম নাম কি সুধিছে তলত 4টা অপশ্যন দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চোৰামফা ৰাজেশ্বৰ সিংহৰ আহোম নাম আছিল চোৰামফা এতিয়া আহিছোঁ 18 নম্বৰ কুৱেশ্যনটোলৈ 18 নম্বৰ কুৱেশ্যনটো সুধিছে সেন বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি সেন বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি সুধিছে ইয়াত 4টা অপশ্যন দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নীলধ্বজ সেন বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম আছিল নীলধ্বজ এতিয়া আহিছোঁ 19 নম্বৰ কুৱেশ্যনটোলৈ 19 নম্বৰ কুৱেশ্যনটো সুধিছে নৰকাসুৰক কোনে বধ কৰিছিল নৰকাসুৰক কোনে বধ কৰিছিল সুধিছে ইয়াত 4টা অপশ্যন দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শ্ৰীকৃষ্ণ নৰকাসুৰক শ্ৰীকৃষ্ণই বধ কৰিছিল এতিয়া আহিছোঁ 20 নম্বৰ কুৱেশ্যনটোলৈ 20 নম্বৰ কুৱেশ্যনটো সুধিছে চমাংকান উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে চমাংকান উৎসৱ কোন জনগোষ্ঠীৰ লোকে পালন কৰে সুধিছে ইয়াত 4টা অপশ্যন দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কাৰ্বিসকলে চমাংকান উৎসৱ কাৰ্বি জনগোষ্ঠীৰ লোকসকলে পালন কৰে এতিয়া আহিছোঁ 21 নম্বৰ কুৱেশ্যনটোলৈ 21 নম্বৰ কুৱেশ্যনটো সুধিছে বাংগালা উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে বাংগালা উৎসৱ কোন জনগোষ্ঠীৰ লোকসকলে পালন কৰে সুধিছে ইয়াত 4টা অপশ্যন দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গাৰোসকলে বাংগালা উৎসৱটো গাৰোসকলে পালন কৰে এতিয়া আহিছোঁ 22 নম্বৰ কুৱেশ্যনটোলৈ 22 নম্বৰ কুৱেশ্যনটো সুধিছে বৰ্তমান অসমৰ কোনখন জিলাত জনসংখ্যা আটাইতকৈ বেছি বৰ্তমান অসমৰ কোনখন জিলাত জনসংখ্যা আটাইতকৈ বেছি সুধিছে ইয়াত 4টা অপশ্যন দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নগাঁও বৰ্তমান অসমৰ নগাঁও জিলাত জনসংখ্যা আটাইতকৈ বেছি এতিয়া আহিছোঁ 23 নম্বৰ কুৱেশ্যনটোলৈ 23 নম্বৰ কুৱেশ্যনটো সুধিছে তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ সুধিছে ইয়াত 4টা অপশ্যন দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সোৱণশিৰি নৈখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন উপনৈ এতিয়া আহিছোঁ 24 নম্বৰ কুৱেশ্যনটোলৈ 24 নম্বৰ কুৱেশ্যনটো সুধিছে মেলেৰিয়া ৰোগ সৃষ্টিকাৰী অনুজীৱবিধ কি মেলেৰিয়া ৰোগ সৃষ্টিকাৰী অনুজীৱবিধ কি সুধিছে ইয়াত 4টা অপশ্যন দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পতজবা মেলেৰিয়া ৰোগ সৃষ্টিকাৰী অনুজীৱবিধৰ নাম হৈছে পতজবা এতিয়া আহিছোঁ 25 নম্বৰ কুৱেশ্যনটোলৈ 25 নম্বৰ কুৱেশ্যনটো সুধিছে চীনৰ ৰাজধানী চহৰ কি চীনৰ ৰাজধানী চহৰ কি সুধিছে তলত 4টা অপশ্যন দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বেইজিং চীনৰ ৰাজধানী চহৰখনৰ নাম হৈছে বেইজিং এতিয়া আহিছোঁ 26 নম্বৰ কুৱেশ্যনটোলৈ 26 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম মহিলা IPS বিষয়াগৰাকী কোন ভাৰতৰ প্ৰথম মহিলা IPS বিষয়াগৰাকী কোন আছিল সুধিছে ইয়াত 4টা অপশ্যন দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কিৰণ বেদী ভাৰতৰ প্ৰথম মহিলা IPS বিষয়াগৰাকী আছিল কিৰণ বেদী এতিয়া আহিছোঁ 27 নম্বৰ কুৱেশ্যনটোলৈ 27 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতত প্ৰথম ৰঙীন টেলিভিছন সেৱা কেতিয়াৰ পৰা আৰম্ভ হৈছিল ভাৰতত প্ৰথম ৰঙীন টেলিভিছন সেৱা কেতিয়াৰ পৰা আৰম্ভ হৈছিল সুধিছে ইয়াত 4টা অপশ্যন দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1982 চনত ভাৰতত প্ৰথম ৰঙীন টেলিভিছন সেৱা 1982 চনত আৰম্ভ হৈছিল এতিয়া আহিছোঁ 28 নম্বৰ কুৱেশ্যনটোলৈ 28 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ নাইটেংগেল বুলি কাক কোৱা হয় ভাৰতৰ নাইটেংগেল বুলি কাক কোৱা হয় সুধিছে ইয়াত 4টা অপশ্যন দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সৰোজিনী নাইডু ভাৰতৰ নাইটেংগেল বুলি সৰোজিনী নাইডুক কোৱা হয় এতিয়া আহিছোঁ 29 নম্বৰ কুৱেশ্যনটোলৈ 29 নম্বৰ কুৱেশ্যনটো সুধিছে উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰ কি উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰ কি সুধিছে
ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লক্ষ্ণৌ উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰখনৰ নাম হৈছে লক্ষ্ণৌ এতিয়া আইছো 30 নম্বৰ কুৱেশ্যনটোলৈ 30 নম্বৰ কুৱেশ্যনটো সুধিছে উমানন্দ মন্দিৰ অসমৰ কোনখন পাহাৰত অৱস্থিত উমানন্দ মন্দিৰ অসমৰ কোনখন পাহাৰত অৱস্থিত সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বশমাচল পাহাৰ উমানন্দ মন্দিৰ অসমৰ বশমাচল পাহাৰত অৱস্থিত